অসমৰ যিবিলাক সংখ্যালঘু বিধায়ক আৰু সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, যদি আপোনালোকে ভাবিছে যে পুনৰাই ভোট বেংকৰ পলিটিক্স কৰি এই মানুহবিলাকক আপোনালোকে চৰকাৰ থকাৰ সময়ত কোনো সংস্থাপন দিয়া নাই, কোনো এওঁলোকৰ অধিকাৰ প্ৰাপ্যতা দিয়া নাই, এতিয়াও যদি সময় আছে চৰকাৰৰ বিৰুদ্ধে বলিষ্ঠভাৱে আপোনালোকে দাবী উত্থাপন কৰক, আন্দোলন কৰক। আমি আমচি আপোনালোকক আহ্বান জনাইছোঁ। আৰু যদি নকৰে চৰকাৰ আৰু এই সংখ্যালঘু বিধায়কসকলক অনাগত নিৰ্বাচনত আমি তেওঁলোকক ডাষ্টবিনত পেলোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিম, ডাষ্টবিনত পেলোৱাৰ তেওঁলোকৰ বিৰুদ্ধে পৰিকল্পনা ৰচনা কৰিম। বাছি বাছি সংখ্যালঘু ৰাইজক উচ্ছেদ কৰি আছে, সেই উচ্ছেদ অভিযান বন্ধ কৰিব লাগে। যদি উচ্ছেদ অভিযান কৰিবলগীয়া আছে, খাছ লেণ্ড, চৰকাৰী লেণ্ডৰ ৰাজহুৱা শ্বেতপত্ৰ প্ৰকাশ কৰক। ক'ত ক'ত চৰকাৰী মাটি আছে, ক'ত ক'ত ৰাজহুৱা মাটি আছে, ক'ত ক'ত ৰিজাৰ্ভ লেণ্ড, ফৰেষ্ট লেণ্ড বিভিন্ন ধৰণৰ সংৰক্ষিত আছে, সেই জেগাবিলাকত যদি আৰু অন্য কোনো মানুহ সেই দখল কৰি আছে, বেদখল কৰি আছে, তেওঁলোকে উচ্ছেদ কৰক। কিন্তু অকল সংখ্যালঘুক টাৰ্গেট কৰি কৰি আজি যে নিৰ্দয় নিৰ্মমভাৱে উচ্ছেদ অভিযান চলাইছে, এই অভিযানটো বন্ধ কৰিব লাগে। তাৰ কাৰণে চাওক, আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আপোনাৰ ভাষাৰে আপোনাক ক'ব বিচাৰিছোঁ, যদি আপুনি সংখ্যালঘু জনগণৰ ওপৰত এই নিৰ্মম নিৰ্দয় অত্যাচাৰ বন্ধ নকৰে, নিশ্চিতভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে জনগণক ৰাজপথলৈ ওলাই আনিব আৰু প্ৰয়োজন হ'লে ডিছপ'জলৰ যাত্ৰা আৰম্ভ কৰিব। আৰু যেতিয়া অসমৰ সংখ্যালঘু ৰাইজ বাকীসকলো যেতিয়া সমৰ্থনত লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিব, হিমন্ত বিশ্ব শৰ্মাৰ গাদী নাথাকে। তাৰ কাৰণে আমি কৈছোঁ যে কঠোৰ সিদ্ধান্ত ল'বলৈ আমাক বাধ্য নকৰাব, কঠোৰ গণতান্ত্ৰিক আন্দোলন ল'বলৈ আমাক যাতে বাধ্য নকৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু জানিব পাৰিছোঁ আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মংগলদৈত পদাৰ্পণ কৰিব। আমি নিয়মমতে ক'লা বেজ পৰিধান কৰিব লাগিছিলে, নিয়মত আমি তেখেতক ক'লা পতাকা প্ৰদৰ্শন কৰিব লাগিছিলে, কিন্তু আমি নকৰোঁ, কাৰণ তেখেত অসমৰ মুখ্যমন্ত্ৰী। আমি এতিয়াও তেখেতক সাৱধান বাণী শুনাই আছোঁ। তেখেত যদি এই কথাবিলাক যদি গুৰুত্ব নিদিয়ে, সংখ্যালঘু জনগণৰ আন্দোলনক যদি গুৰুত্ব নিদিয়ে, সংখ্যালঘু যদি নিৰাপত্তা প্ৰদান নকৰে, এই উচ্ছেদ অভিযান কণ্টিনিউ চলাই থাকে, নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লা পতাকা প্ৰদৰ্শন কৰা হ'ব। য'তেই যাব তাতেই আমছে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লা পতাকা প্ৰদৰ্শন কৰিব।